নমস্কাৰ আহক আজি আমি জানিবলৈ চেষ্টা কৰোঁ বিগ যুগৰ বিষয়ে যেতিয়া কুণ্ডলীত চন্দ্ৰ আৰু শনি একেলগে অৱস্থান কৰে তেতিয়া বিগ যুগৰ সৃষ্টি হয় আৰু এই যুগ তেতিয়া অধিক প্ৰভাৱশালী হয় যেতিয়া ত্ৰিকভাৱ অৰ্থাৎ মূল ত্ৰিকোণত থাকে আৰু এই বিগ যুগটো যেতিয়া কুণ্ডলীৰ যিটো ভাৱত সৃষ্টি হয় সেই ভাৱজনিত বিষয়বিলাকত প্ৰতিকূল প্ৰভাৱ দিয়ে উদাহৰণস্বৰূপে আমি পঞ্চম স্থানৰ বিষয়ে কথা পাতোঁ পঞ্চম স্থানটো হৈছে বিদ্যা আৰু সন্তানৰ স্থান যেতিয়া কোনো জাতক আৰু জাতিকাৰ কুণ্ডলীত এই দুখটো থাকে তেতিয়া পঢ়া শুনাত মন নবহে অস্থিৰ হৈ পৰে সন্তানৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হয় হয়তো সন্তান দেৰিকৈ জন্ম হ'ব পাৰে অথবা গৰ্ভাশয়জনিত ৰোগত ভুগিব পাৰে অথবা সন্তান ধাৰণ নহ'বও পাৰে আকৌ একেদৰে যদি অষ্টম স্থানত থাকে তেতিয়া মৃত্যুতুল্য ৰোগ হয় দুৰাৰোগ্য ৰোগ হয় আৰু মানসিক অশান্তিও হয় এই প্ৰতিকূল ৰোগটোৰ পৰা পৰিত্ৰাণ পোৱাৰ কিছুমান সৰু সুৰা উপায় মই আপোনালোকক জনাইছোঁ সেইখিনি হৈছে আপোনালোকে চন্দ্ৰ আৰু শনিৰ বীজ মন্ত্ৰ জপ কৰিব পাৰে চন্দ্ৰৰ বীজ মন্ত্ৰ সোমবাৰে আৰু শনিৰ বীজ মন্ত্ৰ শনিবাৰে জপ কৰিব লগতে আপোনালোকে শিৱ চালিচা পাঠ কৰিব পাৰে অথবা শিৱ পূজা এভাগ ৰাখিব পাৰে অথবা যিকোনো ধাৰ্মিক অনুষ্ঠানত বেলপুলি ৰোপণ কৰিব পাৰে এইখিনি কৰিলেও এইটো দুখৰ পৰা পৰিত্ৰাণ পোৱা যায়